আৰে দেহা আমি যাওঁগে আহা, ই ফোনত কথা পাতি আছে। ঐ ৰ'বচোন 1 মিনিট। নব ই কৈছে তুমি হেনো কালি ইয়াক জুজবস্তি মদ খুৱাইছিলা। মই হয় মই খুৱাইছিলোঁ। দেখিলা নহয়? আৰু ভাই শুন, তোক কৈছো মোক সদায় সদায় মদ খাবলৈ লৈ নাযাবি। মোৰ মাইকীৰ লগত থাকিব লাগে নহয়, মোৰ মাইকীয়ে বেয়া পায় নহয়। অ'কে ভাই চৰি। তেন্তে তই গৈছিলি কিয়? দেহাই সদায় মোক মাৰ শপত দি লৈ যায়। তুমি জানা মই মাক কিমান ভাল পাওঁ। হয় মই খুৱাইছিলোঁ মাল। আৰু নব ই মোক কৈছে তুমি হেনো ইয়াৰ পৰা 5,000 টকা লৈছা। 5,000? লৈছিলোঁ যেতিয়া মদ খাব গৈছিলোঁ তেতিয়া লৈছিলোঁ। আবে কুকুৰ, তই জানা নহয় যে তাই 5,000 টকা কেনেকে আনিছিলে? চালা দিনে ৰাতিয়ে কাম কৰি আনিছিলে, বাচন ধুৱে, কাম কৰে, ঝাৰু মাৰে, কি কাম নকৰে বে। মাতকৈ মোক বেছিকে ভাল পায়, তই জানা নাজানো? তই আজিৰ পৰা ইয়াক লগ নধৰ যাতে। চালা ইয়াক মাৰিয়ে পেলাও। ৰ'বা। তই আজি মোক মোৰ মুখত নোলাবি। ৰ'বা দমটা দি থওঁ। ভাই থেংক ইউ ছ' মাছ বচাই দিলি। তোক যাতে আকৌ মই নেদেখো গম পাবি, গৰু পিটন দিম মই চাবি।